তো অলপ দি চাওঁ নে কি কয়, দি চাওঁ মানে গৰু কেতিয়া পাই লাগে। সো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ পৰা ভিডিঅ' আকৌ তেনেকৈ আনিম তেনেকৈ আছোঁ, দিব পৰা নাই। আজি মই লৈ আনিছোঁ তোমাৰ KTM RC 2016 মডেল এখন, আৰু চাব পাৰা মানে গোটেই মানে ফাইজাৰখন খুলি থোৱা হৈছে, সি খুলি থৈছে বাৰু। এইখনৰ বিষয়ে আৰু কিনো ক'ম, চবেই জানা, যিটো নেকি 2016-15 মডেলখন এইখনে হয়। আৰু এইখনত তোমাৰ চাব পাৰা কিন্তু 390 এখন ষ্টিকাৰ হয়, এনে মডিফিকেশ্যনৰ কাৰণে। বাকী এখন 200 হয় বাৰু, 200 নন এবিএছ হয় এখন। আৰু পাৱাৰ ফিগাৰ কিনো ক'ম, চবেই জানাই আৰু 199.4 cc সিঙ্গল সিলিন্ডার 4 valve লিকুইড কুল DOAC ইঞ্জিন, ম্যাক্সিমাম পাওয়ার প্রডিউস করে তোমার 25 bhp 10,000 rpm 19 nm of torque 8,000 rpm। আর বাইকখন যদি ক'ব যাওঁ, এখন লুক ৱাইজ যদি ক'ব যাওঁ ন, এখন মানে তোমাৰ আজিৰে পৰা 10 বছৰ 10 या 9 তেনেকৈ হৈ গ'ল। 2016 যদি মডেল হয় তোমাৰ 2025 9 বছৰ হৈ গ'ল। চিটখন কিন্তু ফাটি গৈছে, এখন ইগনৰ কৰিবা। যিটো সময়ত এখন দেখিছিলোঁ ন, মানে এই চিট কাউলখন যে মই ভাবোঁ লহা টাইপ, যেতিয়া নেকি মই এখন লাৰি চালোঁ যে ঢিলা দেখোন, এতিয়া নহয় বাৰু দিন হ'ল। আৰু বাকী চাব পাৰা সি কিন্তু তেল ডাইৰিখন পুৰা খুলি থৈছে, পুৰা চালিয়া হৈছে, আৰু এখন পুৰা ফুল চিষ্টেম বনাই থৈছে সি। আৰু সি মানে মই তাক বিশেষকৈ কওঁ যদি সি নিজে লগায় এইবোৰ, মানে মিস্ত্ৰী তাক মেকানিক বুলি ক'ব লাগিব। এখন তোমাৰ একৰা হয় পুৰা ফুল চিষ্টেম বাইকখন। আৰু এইটো তোমাৰ আফটাৰ মাৰ্কেট লগাইছে সি, 2200 তেনেকৈ গ'ল বুলি কৈছে। আৰু কিনো ক'ম, ডিস্ক ব্ৰেকখন তোমাৰ আগে বছৰ জানাই, এখন 230mm, এখন তোমাৰ 300mm, কিন্তু এখন তোমাৰ নন এবিএছ হয়, এখন এবিএছ নহয় বাৰু। তেতিয়া সেইটো সময়ত এবিএছ দিয়া নাছিল KTMত, যিকোনো হওক, যিকোনো মানে 390খনত আছিল দেই। 390খনত Gen 3 হওক, Gen 3 প্ৰথমৰ পৰাই কিন্তু 390ত তোমাৰ এবিএছ আছিল, ডুৱেল চেনেল। এখন কিন্তু নন এবিএছ হয়, কিন্তু ৰটো ক'ব নালাগে, বেয়া যায় মানে। কিন্তু এটাই কথাটো বেয়া হ'ল যে তোমাৰ সেইখন মিটাৰ কণ্ট্ৰলখন অলপ বেয়া মানে কি, পানী যদি সোমাই গ'ল যে এইখন মানে কিমান স্পীড যায় ক'ব নোৱাৰিম, যায়তো যায় ভাই। আৰু বিশেষ ইমান কৈ নাথাকোঁ, আপোনালোকে এটা এডজাষ্ট নোট শুনাই আছোঁ, ঠিক আছে। চ' গাইজ, আপোনালোকে এডজাষ্ট নোটখন চেক কৰিবা। এতিয়া মই এখন RPM এটা দি চাম বাৰু সৰুকৈ, আৰু এইখিনিত কিন্তু মানুহ একদমেই নাই, চাব পাৰা সকলোৱে। আৰু বিশেষ একো নকওঁ, এডজাষ্ট নোটখন সুধি পেলাই ক'বা কেনে আছে। চ' গাইজ, চেক কৰক আপোনালোকে। মই কিন্তু এৰি দিছোঁ কিন্তু চেল্ফখন। চ' গাইজ আপোনালোকে চেক কৰক, এখন মই এতিয়া পুৰা ফুল ষ্টাৰ্ট দি থৈছোঁ। আৰু চ' মানে আৱাজখন কেনেকৈ আহি আছে, এতিয়া পুৰা গোটাকৈ পাই আছোঁ মই আৱাজখন। অলপ ৰেপ কৰি চাম বাৰু কেনেকৈ হয়। চ' গাইজ চেক কৰা আপোনালোকে। চ' গাইজ এতিয়া কিন্তু বাইকখন পৰি গ'লে হয়, মই ধৰি থৈছোঁ, ঠিক আছে। ভাই ইয়াৰ চাহাব, ষ্টেটখন অলপ কমজোৰি সি মোক কৈছিলে, কিন্তু বাইকখন পৰিলে কিন্তু কথা বেয়া হৈ যাব। মই এতিয়া ইপিনে গৈ লওঁ। চ' গাইজ আপোনালোকে দেখিব পাইছে। বাকী এতিয়া এখন মই চলাই চাম কেনে হয়, জনাই আছোঁ। বাকী 2000 জানাই 9 বছৰ 10 তেনেকৈ হৈ গ'ল বাইকখনৰ ডেট। আকৌ মই যদি স্পীড যাওঁ ন, মাইক কোৱালিটি ইমান ভাল বেছি নহয়, মই ইমান কথা নকওঁ বাৰু। এনে অলপ চেট কেমেৰাখন বেয়াকৈ লাগে বি। চ' গাইজ আপোনালোকে চেক কৰিব পাৰা, এইটো ফিউল ল' ইণ্ডিকেটাৰ পুৰা দিলে আছে, ফিউল খতমেই বুলি কৈছে মোক। এইখিনি একদম স্পীড কিমান যায় দেখাব নোৱাৰিম, গৈছে। আকৌ বাৰু লেটছ গো। মই এতিয়া গৈ আছোঁ, চেক কৰি আছোঁ। হয়তো নহয় বেয়া যায় মানে এখন, ইমান বেছি কিন্তু কম ভিতৰত কিমান কৈছে এইটো দেখুৱাব নোৱাৰিম, দেখুৱাব গ'লে বেয়া এখন। বাকী আজিকালি এনে চলাইছোঁ বাৰু, মনে যদি ফাৰ্ষ্ট টাইম ৰিভিউ টাইপ দিলোঁ। বাকী বিশেষ ৰিভিউটো কি ক'ম, এখন পুৰণি হ'ল হয় নাই। গাড়ীবোৰ আহিলে ভাল ভয় লাগে যে। আছে নক'বা, একদম হেভি পাৱাৰৰ কোনো কমি নাই। 200 যিহেতু নেকি।
গৰুখিনি কিন্তু জাপ দিয়ে ভাই, সেইখিনি অলপ ভয় লাগে। ফেন কিন্তু চালু হৈ যায় তাৰ সোনকালে, বহুত সোনকালে ফেন চালু হয়। বাকী মিটাৰখন দেখি পালে অলপ ভাল লাগিল কিন্তু কিবা এটা। গাড়ী নহওঁতে মানে ঘূৰাই লওঁ এতিয়া, কি কয়। ফেন কিন্তু নন ষ্টপ চলি আছে ভাই হা, নন ষ্টপ ফেন কিন্তু। তো অলপ দি চাওঁ নে কি কয়, দি চাওঁ মানে গৰু কেতিয়া পাই লাগি আছে। यार क्या फटाफट गाड़ी से दे। क्या नहीं गाइस, चेक करो आप लोग के आप गाड़ी से किलो। So guys, ভিডিও এন্ড কৰি দিওঁ এতিয়া, আৰু যিখিনি ক'লো মানে ভালে হওক বেয়া হওক